নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আকৌ আন এটা ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈ গ'ল চাকৰি আবেদনৰ বাবে ফটো আৰু চিগনেচাৰ আপুনি মোবাইলতে কেনেকৈ বনাব। ঠিক আছে, আপুনি অনলাইন যদি চাকৰি আবেদন কৰে তেতিয়াতো ফটো আৰু চিগনেচাৰটো লাগেই। তেতিয়াহ'লে আপুনি সেইটো অনলাইনে সাবমিট কৰিব লাগিব। গতিকে আজি মই আপোনালোকক দেখুৱাম আপুনি সেইটো মোবাইলত কেনেকৈ বনাব। যিহেতু মই আগতে এটা ভিডিঅ' দিছোঁ চাকৰিৰ ওপৰত, সেইটো লৈ পেলাই আজি আপোনালোকক শিকাম। গতিকে ভিডিঅ'টো আৰম্ভ নকৰাৰ আগত আপোনাক এটা কথা কওঁ, আপুনি যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষত থকা বেল আইকনটো টিপি দিব যাতে মই আহিবলগীয়া যোনটো ভিডিঅ' দি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাই থাকে। ঠিক আছে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, যদি হয় হ'ব আৰু বেয়া চেয়া নাপাব আপোনালোকে। প্ৰথমতে আপুনি কি কৰিব, আপোনাৰ মোবাইলত দুখন ফটো আপুনি তুলি ল'ব। আপোনাৰ চিগনেচাৰটো ফটো, যেনেকৈ মই এখন ফটো আপুনি লৈ লৈছোঁ চিগনেচাৰটো, আৰু এজন আপোনাৰ নিজৰ যোনখন ফটো হয় সেইখন ফটো ক্লিক কৰি ল'ব। ঠিক আছে, প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ ইয়াৰ যোনটো চাইজ হয় 201 KB হয়, আৰু যোনটো চিগনেচাৰটো চাইজ হয় সেইটো 6.1 MB। ঠিক আছে, প্ৰথমতে আপুনি কি কৰিব লাগিব, দুটা এপ্লিকেশ্যনৰ জৰুৰী হ'ব আপোনাৰ মোবাইলত। সেই দুটা আপুনি পাবলৈ হ'লে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত ক্লিক কৰি দিব। প্লে ষ্ট'ৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাৰ্চ কৰিব আপুনি পিক্সআৰ্ট। ঠিক আছে, প্ৰথম এপটো হৈ গ'ল পিক্সআৰ্ট। হয়, পিক্সআৰ্টটো বহুত ফেমাছ এপ হয়, ফটো এডিটিং এপ হয়। গতিকে পিক্সআৰ্টটো ইনষ্টল কৰি ল'ব, আৰু ইয়াতে আপডেট দিব কৈছে, মই আপডেট নিদিওঁ, মোৰ অলৰেডি ইনষ্টল হৈ আছে এইটো। আৰু দ্বিতীয়তে আপুনি আৰু এটা এপছ ইনষ্টল কৰিব লাগিব, কম্প্ৰেছ ইমেজ বুলি চাৰ্চ কৰি দিব, ওলাই যাব কম্প্ৰেছ ইমেজ চাইজ ইন KB। এইটো দেখিছেনে, হোৱাইট কালাৰ ব্লু কালাৰ এৰো দুডাল আছে, এইটো হয়, এইটো আপুনি ইনষ্টল কৰি ল'ব। মোৰ যিহেতু ইনষ্টল হৈ আছে কম্প্ৰেছ ইমেজ চাইজ ইন KB and MB। ঠিক আছে, এই দুটা এপ্লিকেশ্যনৰ জৰুৰী হ'ব। প্ৰথমতে আপুনি কি কৰিব চাওক, প্ৰথমতে পিক্সআৰ্টত যাব, পিক্সআৰ্টটো অ'পেন কৰি ল'ব। পিক্সআৰ্টটো অ'পেন কৰি দিয়াৰ পিছত ইয়াতে প্লাছৰ চিনডাল ওলাইছে দেখিছে, ইয়াতে ক্লিক কৰি দিব। তললৈ আহি থাকিব, ড্ৰয়িংছ বুলি ওলাব নহয়, ড্ৰয়িংছ বুলি ওলালে ক্ৰিয়েট নিউ বুলি ওলাইছে, ইয়াতে আপুনি দেখিছে প্লাছটো, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজ এখন ওলাই যাব। পেজ এখনত আপুনি কি কৰিব লাগিব, এই তলত অপশ্যনকেইটা দেখিছে নহয়, ফটোৰ যোনটো পাহাৰৰ নিচিনা অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি পেলাই আকৌ ফটোত যাব, ফটোত গৈ পেলাই আপোনাৰ যোনখন ফটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেখিছে ৰিচাইজ কৰিবলৈ কাৰণে কৈছে। আপোনাৰ ফটোখন যদি চাইজত ডাঙৰ থাকে তেতিয়া আপুনি ৰিচাইজ কৰি ল'ব। মই ৰিচাইজ নকৰোঁ, এতিয়া এইখনেই ল'ম, অ'কে কৰি দিব। ইয়াতে দেখিছে, ইয়াতে আহি গৈছে। ফটোখন আপুনি অলপ এডজাষ্ট কৰিব পাৰিব, ইয়াত কোনো কথা নাই। তাৰপিছত ধুনীয়াকৈ মাজত বহাই ল'ব। বহাই লোৱাৰ পাছত আকৌ আপুনি এখন আপোনাৰ যোনটো চিগনেচাৰ হয়, ফটো আৰু চিগনেচাৰটোতো একেলগে দিব লাগে অনলাইন কিছুমান ফৰ্মত, আৰু কিছুমান ফৰ্মত বেলেগকৈ দিব লাগে। বেলেগকৈ কেনেকৈ দিব মই সেইটোও শিকাই দিম। এইটো প্ৰথমতে একেলগে কেনেকৈ দিব আপোনাক শিকাই দিছোঁ চাওক। আপুনি ফটোত আকৌ ক্লিক কৰিব, ফটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ চিগনেচাৰটো ওলাব। চিগনেচাৰটো ওলাই যোৱাৰ পাছত এইটো ধুনীয়াকৈ ক্ৰপ কৰি ল'ব, যাতে চিগনেচাৰটো ধুনীয়াকৈ ভিজিবল হয়। ঠিক আছে, এনেকৈ ক্ৰপ কৰি ল'ব। ক্ৰপ কৰি লোৱাৰ পাছত অ'কে কৰি দিব। ঠিক আছে, অ'কে কৰি দিয়াৰ পাছত এইটো দেখিছেনে, এইটো ওলাই গৈছে। মই এতিয়া ধুনীয়াকৈ এই ইমূৰৰ পৰা ইমূৰলৈ এইটো লগাই দিছোঁ, তলত লগাই দিছোঁ। যদিও নিমিলে, এনেকৈ যদি অলপ ইয়াত যেনেকৈ অলপ মানে মিলা নাই, অলপ বেকা হৈ আছে, অলপমান লেফ্ট চাইডে ডিছমিছ হৈ আছে, আপুনি কি কৰিব, আপুনি এই তলত যোনটো অপশ্যন আছে স্কোৱাৰ আৰু চাৰ্কলটো ইয়াতে টাচ কৰিব। টাচ কৰি দিয়াৰ লগে লগে এইটো এনেকৈ ওলাব। আকৌ আপুনি কেনচেল কৰি দিব। কেনচেল কৰি দিয়াৰ পাছত কালাৰটো সলাই ল'ব, কালাৰটো হোৱাইটত দি ল'ব। হোৱাইটত দি দিয়া মাত্ৰক এইটো আপুনি আকৌ তাত যাব, এনেকৈ স্কোৱাৰ এটা ওলাব, স্কোৱাৰটোহে ল'ব দেই, বেলেগ নল'ব। তাৰপিছত ষ্ট্ৰকত ক্লিক কৰি দিব, তলত চাই লওক কি কৰি থোৱা আছে, অ'কে কৰি দিম। অ'কে কৰি পেলাই এইখিনিৰ পৰা ধুনীয়াকৈ এনেকৈ পেলাই চাওক, ধুনীয়াকৈ এৰি দিম মই, মিলি যাব তেতিয়া। চাওক এইটো মিলি গৈছে যেতিয়া মই অ'কে কৰি দিম। যোনটো অ'কে কৰিবলৈ কাৰণে ওপৰত যোনটো এৰ' আছে, ৰাইট এৰ' ইয়াতে টাচ কৰি দিব। ঠিক আছে, তলত দুটা অপশ্যন ওলাইছে, ছেভ এণ্ড শ্বেয়াৰ। ছেভ এণ্ড শ্বেয়াৰ নকৰিব, এডিট ইমেজত যাব। এডিট ইমেজত গৈ পেলাই এনেকৈ আহিব, আৰু পিকচাৰখন আপুনি কি কৰিব, ক্ৰপ কৰি ল'ব। ক্ৰপ কৰি পেলাই এনেকৈ ক্ৰপ কৰি ল'ব। ধুনীয়াকৈ ক্ৰপ কৰি ল'ব যাতে অকণো মিছ নহয়।
সব ফালে ওলাইছে ঠিক আছে এটো ক্ৰপ কৰি ল'ব ধুনীয়াকৈ তাৰপিছতে ওকে কৰি দিব ওকে কৰি দিয়াৰ পাছত সেভ কৰি দিব সেভ কৰিব এনেকৈ সেভ তলত সেভ বুলি ওলাইছে সেভটো টিপি দিব তাৰপিছতে সেভ পিকচাৰ অন ইউৰ ডিভাইচ বুলি ওলাইছে ওকে কৰি দিব গেলেৰী টাচ কৰি দিব তাৰপিছতে ডান কৰি দিব ঠিক আছে এতিয়া মোৰ ফটোখনটো হৈ গৈছে চাব ফটোখন মই পিকচাৰত গৈছো এখন পিকচাৰ এখন মোৰ ফটোখন ওলাইছে আৰু ইয়াৰ যোনটো ডিটেইলত যদি যাও এটা কেবিটো হৈ গল 67 কেবি মোক যেনিবা অনলাইন আবেদনত কৈছে যে 67 কেবিৰ নালাগে 20 কেবি লাগে আপুনি তেতিয়া কি কৰিব 20 কেবি ফটো কেনেকৈ বিচাৰিব চাওক ফটোখন লাগিব ফটোখনত সেন্ড বুলি অপচন এটা ওলাইছে বা শেয়াৰ বুলি ওলাব শেয়াৰ সেন্ড কৰি দিব এই আপুনি যে সেকেন্ড এপটো ইনষ্টল কৰিছিলে কম্প্ৰেছৰ লাইট বুলি ইয়াত টাচ কৰি দিব টাচ কৰি দিয়াৰ লগে ফটোখন এনেকৈ ওলাব ইয়াতে আপুনি দেখিছে কেবি ওলাইছে আপুনি কেবিটো ল'ব পাৰে এমবিটো ল'ব লাগে আপোনাক যেহেতু 20 কেবি বিচাৰিছে 20 ইয়াত লিখি দিম আৰু পিক্সেল কোৱালিটিটো 100% কৰি দিম ঠিক আছে আৰু ইয়াত তলত যোনটো অপচন আছে কম্প্ৰেছ ইমেজত টাচ কৰি দিম অলপ দেৰি ৰৈ দিব নেক্সট ইমেজখন ওলাই যাব আৰু এই ইমেজখন আপুনি সেভ কেনে কৰিব চাওক সেভ কৰিব ডাইৰেক্ট নোৱাৰিব এনেকৈ সেভ কৰিলে মানে সেভ নহব ইয়াতে বিচাৰিব কিবা কিবি আপুনি হেবোৰ কৰিব নালাগে আপুনি জাস্ট শেয়াৰ যোনটো অপচন দেখিছে কম্প্ৰেছ ইমেজৰ সাইডত ইয়াতে টাচ কৰি দিব তিনটা অপচন লাইছে আপুনি পিডিএফটো সেভ কৰিব পাৰে ইমেজটো সেভ কৰিব পাৰে ইমেজ জিপটো সেভ কৰিব পাৰে পিডিএফত সেভ কৰি দিলে মানে আপুনি এবাৰ যদি এটো বনাই লয় আপুনি চাকৰি আবেদনত প্ৰত্যেকটো চাকৰি আবেদনত এখন ফটোৱে দিব পাৰিব পাছত আপোনাৰ কাম আহিব গতিকে মই এতিয়া হেতু নকৰো মই ইমেজত ক্লিক কৰি দিম ইমেজত ক্লিক কৰি দিয়াৰ পাছত পিকচাৰত লৈ যাম পিকচাৰটো টাচ কৰি দিম ওপেন হৈ যাব তাত অলপ দেৰি ৰৈ দিব এখন পিকচাৰ ওলাই গৈছে দেখিছে মই এতিয়া কি কৰিম সেভ কৰি দিম পিকচাৰখন মই 20 কেবিত সেভ কৰিছিলো কিন্তু 20 কেবিত কেও তলত আহি যাব আপুনি চাব ৰব সেভ কৰি দিম সেভ গেলেৰী টিপি দিম আৰু ডান কৰি দিম এতিয়া বেক কৰিব বেক কৰিলে ইমেজত যাব দেখিছে ইমেজত যাব পিকচাৰটো অলৰেডি টাচ হৈছে যোনখন লাষ্ট ইমেজ হয় এখন 20 কেবিত মই সেভ কৰিছিলো এখনৰ ডিটেইলছটো চাওক 8 কেবি হৈ গৈছে দেখিছেনে 20 কেবিত তলত আহি গৈছে গতিকে মিনিমাম ৰিকোয়াৰমেন্ট যদি 20 কেবি থাকে 8 কেবি ফটো দিলেও তেখেতলোকে একসেপ্ট কৰিব আপুনি টেনচন ল'বলগীয়া কথা নহয় ঠিক আছে আৰু যদি আপোনাক 20 কেবি লাগে তেতিয়া আপুনি পিকচাৰত সেভ নকৰি পেলাই আপুনি পিডিএফত যদি সেভ কৰে তেতিয়া আপুনি 20 কেবিত এক্সাক্ট 20 কেবিত সেভ হৈ যাব গতিকে আপোনাক এটো কলো এতিয়া আমি শিকিম যেতিয়া আপোনাক সিগনেচাৰটো আৰু ফটোখন বেলেগকে সেপাৰেট কে দিবলৈ কয় তেতিয়া আপুনি কি কৰিব তেতিয়া প্ৰথমতে আপুনি পিকচাৰটো ওলাই ল'ব পিকচাৰটো ওলাই ল'ব পাছত এনেকৈ ওলাব তাৰছতে যোনটো এড বটম আছে তাতে টাচ কৰি দিব ঠিক আছে টাচ কৰি দিয়াৰ পাছত তলত আহিব তলত ড্ৰয়িংছ বুলি ওলাব ড্ৰয়িংছত যাব ক্ৰিয়েট নিউ কৰি পেলাই এনেকৈ ওলাই যাব দেখিছিলে অথনি আকৌ কি কৰিব আকৌ এড কৰি দিব ফটো এড কৰিব বা যেনটো মই প্ৰথমতে সিগনেচাৰটো বনাই লম সিগনেচাৰটো আহি যাব আপুনি ক্ৰপ কৰি ল'ব ধুনীয়াকৈ সিগনেচাৰটো সিগনেচাৰটো ক্ৰপ কৰি লোৱাৰ পাছত আপুনি ওকে কৰি দিব ওকে কৰি দিয়াৰ পাছত সিগনেচাৰটো এনেকৈ আহি গৈছে দেখিছে এই সিগনেচাৰটো এতিয়া মোক সেপাৰেট কে লাগে তেতিয়া আপুনি কি কৰিব আপুনি এই ৰাইট এৰো কিডাল টাচ কৰি দিব আৰু সেভ এণ্ড শেয়াৰ যে আছে তাত নকৰি পেলাই এডিট ইমেজত লৈ যাব এডিট ইমেজত লৈ গল এতিয়া দেখিছে আপুনি এখন এনেকৈ ওলাই আছে এতিয়া এই ফটোখন আপুনি ক্ৰপ কৰি দিব ধুনীয়াকৈ ক্ৰপ কৰি দিব ওকে কৰি দিব তাৰছতে ফটোখন সেভ কৰি ল'ব মই এডভাৰটাইজ ওলাই গৈছে ক্লোজ কৰি ল'ব সেভ কৰি দিব সেভ কৰি দিয়া মাত্ৰ গেলেৰীত সেভ কৰি দিব সেভ হৈ গৈছে এতিয়া আপুনি এতিয়া চাব আপুনি পিকচাৰত গৈ পেলাই এখন ফটোখন ওলাই গৈছে দেখিছে আৰু ডিটেইলছটো চাব এখন 25 কেবি আপোনাক লাগে 20 কেবি তেতিয়া আপুনি কি কৰিব আকৌ আপুনি এইখন আপুনি সেন্ড কৰিব পেলাই কম্প্ৰেছ যোনটো লাইট আছে কম্প্ৰেছ লাইট আছে তাতে আপুনি সিলেক্ট কৰি পেলাই শেয়াৰ কৰি দিব আহি গৈছে দেখিছে আপোনাক কিমান কেবিত লাগে 20 কেবিত লাগে 20 কেবিত লাগে না এটো 60% দিয়া আছে আপুনি 60% দি 100% দিব পাৰে কম্প্ৰেছ ইমেজ কৰি দিম কম্প্ৰেছ ইমেজ কৰি দিয়াৰ পাছত 20.9 কেবিত আহি গৈছে দেখিছে দেখাই দিছে আৰু তেতিয়া মই শেয়াৰ কৰি দিম শেয়াৰ কৰিলে তিনটা অপচন লাভ ইমেজ জেপিজি সেভ কৰি দিম আৰু পিকচাৰত লৈ যাম
পিকচাৰ লৈ যোৱাৰ পাছত অলপ দেৰি লাগিব ৰৈ দিব তাৰপিছতে এইটো সিলেক্ট কৰি ল'ব ওকে কৰি দিব ওকে কৰি দিয়াৰ পাছত সেভ কৰি দিব সেভ কৰি দিয়াৰ পাছত সেভ গেলাৰী বুলি ওলাব গেলাৰীত সেভ কৰি দিব ডান কৰি দিব আৰু বেক মাৰিব আকৌ যাব ইয়াতে দেখিছে পিকচাৰ লাষ্ট ইমেজ এখন মই চাই ল'ব পাৰে লাষ্ট ইমেজ হয় আৰু ডিটেইলছত যদি যাওঁ এখন 9 KB আহি গৈছে তাতকৈ লো KB আহি গৈছে ঠিক আছে এখন হৈ গ'ল সিগনেচাৰৰ ফটো এতিয়া আপুনি যদি বিচাৰে আপোনাৰ নিজৰ ফটোখন বনাবৰ কাৰণে তেতিয়া আপুনি আকৌ এনেকৈ ক্ৰিয়েট নিউত যাব ক্ৰিয়েট নিউত গৈ পেলাই এড ইমেজ ফটো যাব ফটোত গৈ পেলাই যোনখন পিকচাৰ আছিল ইয়াত যোনখন আপোনাৰ ফটো হ'ব সেই ফটোখনত আপুনি টাচ কৰি দিব টাচ কৰি পেলাই ওকে কৰি দিব ফটোখন এনেকৈ লৈ আনিব ধুনীয়াকৈ অলপ ডাঙৰ কৰি ল'ব তাৰপিছতে ওকে কৰি দিব ওকে কৰি দিয়াৰ পিছত এডিট ইমেজত যাব এডিট ইমেজত যোৱাৰ পিছত ক্ৰপ কৰি দিব ধুনীয়াকৈ ক্ৰপ কৰি দিয়াৰ পাছত আপুনি সেভ কৰি দিব গেলাৰী সেভ কৰি দিব গেলাৰীত টাচ কৰি দিব তাৰপিছত ডান কৰি দিব তাৰপিছত এই ফটোখন ওলাই গৈছে নেক্সট চাই ল'ব পাৰে পিকচাৰ হৈ ওপৰত ওলাই আছে আৰু ইয়াতে মই ডিটেইলছটো চাম এটা কেবিটো কিমান হৈছে 40 KB আহি গৈছে মোক লাগে 20 KB ঠিক আছে ইয়াতে মই সেন্ড কৰিম সেন্ড কৰি পেলাই কম্প্ৰেছৰ লাইটত যাম কম্প্ৰেছৰ লাইটত ওকে কৰি দিম দেখিছে মই মোক লাগে ইমেজখন 20 KB আৰু মই এইটো 100% কৰি ল'ম কম্প্ৰেছ ইমেজ ক্লিক কৰি দিম এতিয়া 19.8 KB আহি গৈছে মই শ্বেয়াৰ কৰি ল'ম পিকচাৰটোত শ্বেয়াৰ কৰি পেলাই অলপ দেৰি ৰৈ দিম ৰৈ দিয়াৰ পাছত ইমেজখন আহি গৈছে সেভ কৰি দিম সেভত গৈ পেলাই গেলাৰীত টাচ কৰি দিম ওকে কৰি দিম ডান কৰি দিম তাৰপিছতে যাম ইয়াতে আকৌ এইটো পিকচাৰত লাষ্ট ইমেজ ডিটেইলছ 9 KB আহি গৈছে দেখিছে গতিকে এনেকৈ আপুনি ধুনীয়াকৈ আপোনাৰ চাকৰিৰ কাৰণে যোনখন আবেদন পত্ৰ দিব তাত যদি ফটো আৰু সিগনেচাৰ লাগে ধুনীয়াকৈ আপুনি মোবাইলতে বনাই পেলাই সেন্ড কৰি দিব পাৰিব ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিলে লাইক কৰিব নাপাহৰিব কমেণ্ট এটা দি দিব ভিডিঅ'টো কেনেকুৱা লাগিল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষতে থকা বেল আইকনটো টাচ কৰি দিব যাতে আহিবলগীয়া যোনবোৰ ভিডিঅ' মই দি থাকোঁ আপুনি নটিফিকেশ্যন পাই থাকে সময়ত আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ